আজি মই একেবাৰে সাধাৰণভাৱে মৰিচা শাকৰ সৈতে চন্দা মাছ বনাবলৈ গৈ আছোঁ। গতিকে চাওঁ আহকচোন, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে। এতিয়া মই লৈ লৈছোঁ মৰিচা শাক আৰু ইয়াতে মই তেল দি দিছোঁ। এতিয়া ইতিমধ্যে আমাৰ তেল গৰম হৈ গৈছে আৰু ইয়াতে মই চন্দা মাছ কেইপিচ দি দিম। আপোনালোকে একেবাৰে শেষলৈকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰাকৈ, তেতিয়াহে গম পাব কেনেকৈনো বনাইছোঁ। আৰু মোৰ চেনেলটো লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগত থকা বেল আইকনটোও দবাই দিব। ইতিমধ্যে আমাৰ মাছ হৈয়ে গৈছে। বৰ ফুল ফ্ৰাই কৰা নাই, হাফ ফ্ৰাই কৰিছোঁ, যিহেতু আকৌ যেতিয়া বনামেই। হৈ গৈছে আমাৰ। এতিয়া মই ইয়াত পিঁয়াজ দি দিম। ইয়াত জলকীয়া দুটা ফালি দি দিছোঁ, কেঁচা জলকীয়া। এতিয়া মই ইয়াতে মৰিচা শাকখিনিও দি দিম। এতিয়া বিলাহী এটাও কাটি দি দিছোঁ। প্ৰায় 2-3 মিনিটমান হ'বলৈ দিব। এতিয়া আমি ইয়াতে এটা বইল আলু এড কৰি দিছোঁ। ইয়াতে কুহুমীয়া পানী দি দিম, ঠাণ্ডা পানী দিলেও হয়। এতিয়া আমি পুনৰ 3-4 মিনিটৰ ভিতৰত হ'বলৈ দিম। প্ৰায় উতল আহিয়ে গৈছে। এতিয়া আমি ইয়াত পুনৰ মাছ কেইপিচ দি দিম। আলু প্ৰায় সিজিছেই। ভালদৰে আমি উতলিবলৈ দিম। ইয়াত আমি এতিয়া গৰম মছলা অকণো এড কৰি দিম। এতিয়া পুনৰ 5-6 মিনিটমান সিজিবলৈ দিম। দেখিছেনে, ভালদৰে হৈছি গৈছে আমাৰ ইতিমধ্যে। কালাৰটো বৰ বঢ়িয়া হৈছে ন? ইতিমধ্যে আমাৰ হৈ গৈছে। একেবাৰে সাধাৰণভাৱে মাছৰ সৈতে মৰিচা শাক। থেংক ইউ।